So, hey guys, welcome back to the channel Ritish Vlog. আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। তো মই আহিছিলো সেইদিনা মামাহঁতৰ ঘৰত, থাকিলো 2 দিন আৰু কেইদিন থাকো এতিয়ালৈকে মানে ঠিক হোৱা নাই। তো আজি আপোনালোকক এটা ধুনীয়া গাঁৱৰ পৰিৱেশ দেখুৱাম। এতিয়া মই আছো বৰ্তমান এটা বহুত ডাঙৰ পথাৰৰ মাজত। চাওক ইফালে সিফালে মানে গোটেই পথাৰ, ইপাৰ সিপাৰ দেখা নাপায় আৰু আছে কাষত সৰিয়হৰ খেতি। তাৰপিছত ইয়াতে মানে বহুত খেতি কৰা হৈছে, তো সেইখিনি দেখুৱাম এতিয়া আপোনালোকক, তো চাই থাকক। তো পথাৰখন হৈছে ইমান ডাঙৰ, মানে পিছফালেও একেবাৰে একো দেখা নাপায়, আগফালে একো দেখা নাপায়, পূৰা গোটেই এলেকা মানে খেতি। আৰু এতিয়া ধান মানে নৰাবিলাক আছে, অকল ধানৰ খেতিটো শেষেই হ'ল আৰু বেলেগ বেলেগ খেতিবোৰ কৰি থকা হৈছে। সৰিয়হৰ খেতিও বহুত আছে। এতিয়া চাগে এই মটৰৰ খেতি মানে এতিয়ালৈকে পুরো ডাঙৰ হোৱা নাই, এইবোৰ হ'ব আৰু হ'ব ধৰিছে। তো এইবিলাক গোটেই মটৰৰ খেতি আৰু বহুত ধৰণৰ খেতি আছে। তো কি আছে চাই লওঁ আৰু আপোনালোকক দেখাই আছো, চাই থাকক। এইটো পাৰ হৈ আছো, চাওক তলত পানী। আৰু ইহঁতে ক'ত উঠি আছে চাওক, এইটো ক'ত উঠি আছে, এটা আছে ওপৰত এইয়া, আৰু এটা এইটো। পথাৰৰ মাজে মাজে খোজকাঢ়ি আছো, খেতিৰ মাজে মাজে, আৰু ইয়াতে ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ দি আছে। গুৱাহাটীতকৈ ইয়াতে বহুত ঠাণ্ডা। আৰু এতিয়া 10টা বাজে প্ৰায়, কিন্তু এতিয়ালৈকে মানে কুঁৱলী শেষে হোৱা নাই, অলপ অলপ আছেয়ে কুঁৱলী। তো পথাৰৰ মাজে মাজে খোজকাঢ়ি আছো আৰু এই সেইকেইটা যাই আছে, সিফালে যাম। তো বলক। আৰু ইমান মানে ধুনীয়া ফ্ৰেছ বতাহ গাঁৱত, আৰু সেইটোতো চহৰত নাপাওঁৱে তেনেকুৱা বতাহ। তো পূৰা মন চন শান্তি হৈ যায়। আৰু আহি পালোঁ এটা বঢ়িয়া মানে কলৰ বাগান। এইটো পিছফালে চাওক কলৰ বাগান, এতিয়া তালৈ যাই আছোঁ, দেখাম কি মানে আছে। মানে গোটেই পথাৰখনত বহুত ধৰণৰ খেতি আছে আৰু কলৰ বাগানটো বেছি ডাঙৰ নহয়, সৰু কলবিলাক লাগি আছে। পকাটো নায়েই এতিয়া, আৰু লাহে লাহে হ'ব ডাঙৰ। তো বেছি ডাঙৰো নহয় বাগানটো, সৰুৱে হয়। পথাৰৰ মাজত আছে, গোটেই পথাৰখনৰ মাজত। তো কলৰ বাগানৰ ভিতৰত সেইটো মানে চেনি চম্পা কল হয়, লগা নাই গোটেই কেইটামানত লাগি আছে। কলৰ খেতিৰ মাজত আছে আলুৰ খেতি, এইবিলাক হয় আলু, বেছি নাই, অলপ অলপ আছে আলু। এই বান্দৰ চাওক, বান্দৰ ক'ৰ গছৰ ওপৰত বহি আছে এইটো। আৰু এইবিলাক চাওক লাই শাকৰ খেতি, গোটেইখিনি লাই শাকৰ খেতি। আৰু এইবিলাক চাওক ব্ৰকলিৰ খেতি লাগি আছে, ফুলকবিৰ দৰে ব্ৰকলি বুলি যে কয়, গোটেইখিনি আছে। আৰু এইবিলাক হ'ল ষ্ট্ৰবেৰীৰ খেতি। তো চাওক গোটেইখিনি ষ্ট্ৰবেৰীৰ খেতি লাগি আছে, কিন্তু এতিয়ালৈকে পকা নাই, সেউজীয়া হৈ আছে। এইবিলাক সৰু সৰু গোটেইখিনি ষ্ট্ৰবেৰীৰ খেতি। তাতে যাই কেনে মনে মনে এটা ষ্ট্ৰবেৰী ছিঙি লৈ আহিল, চাওক পকা নাই, কিন্তু ভালকৈ ৰঙা হোৱা নাই, মনে মনে যাই কেনে ছিঙি লৈ আহিল। আৰু বহুত খেতি আছে, সেইফালেও আছে, কিন্তু তাতে সোমাব নিদিয়ে, কাৰণ আৰু দেখাব নোৱাৰিম। তাতে সোমালে মানে ছিঙিম বুলি ভাবে, তো সেইকাৰণে সোমাব নিদিয়ে।
তো দেখাব নোৱাৰিম এতিয়া ঘৰত যাওঁ আৰু বাঁহৰ বাৰীৰ মাজে মাজে ঘৰত যাই আছোঁ এতিয়া চাওক গোটেই বাঁহ ওপৰে তলে বাঁহৰ বাৰীৰ মাজে পথাৰৰ পৰা ওলাই আহিলোঁ এতিয়া গাঁৱৰ ৰাস্তা চাওক অকণমান মানে গাঁৱৰ পৰিৱেশটো লগতে পথাৰবোৰ দেখাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰক শ্বেয়াৰ কৰক এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰক টিল দেন বাই বাই